কান্দিছোঁ মই কান্দি পেলাই মই আনন্দৰ চকু পানী ওলাইছে নাই মোৰ দুখৰ চকু পানী ওলাইছে মই নিজে ক'ব পৰা নাই পাপা মানে আজি কেইবা বছৰো মানে সি মাৰি আছে ইণ্টাৰভিউ মাৰি আছে নাই নাপায় মনত দুখ লাগে মই দুখ লাগে যদিও তাক মই প্ৰকাশ কৰোঁ যাতে পাপাই দুখ নকৰি ভাগি নপৰিবি এদিন নহয় এদিন সফল হ'বই সি হয়তো মোৰ সাহতো সি মানে সি আজি সফল পাইছে মই মানে কি ল'ৰাটো আজি যেতিয়া ৰিজাল্ট পাইছোঁ বহুত সুখী মই সুখত মানে মই কান্দিছোঁ মই কান্দি পেলাই মই আনন্দৰ চকু পানী ওলাইছে নাই মোৰ দুখৰ চকু পানী ওলাইছে মই নিজে ক'ব পৰা নাই কালিৰ পৰা মানে মই ক'ব নোৱাৰা হৈ আছোঁ ৰিজাল্ট দিব পৰা এতিয়া যেতিয়া ল'ৰাটো যেতিয়া ভাল বুলি কোৱা কৰিছে মই নিশ্চয় সুখী হৈ পৰিছোঁ কাৰণ কেলৈ আজি এই চৰকাৰখনে যে কোনো যে ঘোচ গাছলি নোকোৱাকৈ যে ল'ৰাটো যে যেনে তেনে পাছ কৰি গৈছে মই সেইটোৱেই মই বহুত সুখী পাইছোঁ কাৰণ কেলৈ আমি লাখ বুলি ক'লে আজি 2-3 লাখ 5 লাখ টকা দিব নোৱাৰোঁ সেই ল'ৰাটো আজি সি খেলিব পাৰে মানে আজি কেইবা বছৰো মানে সি মাৰি আছে ইণ্টাৰভিউ মাৰি আছে নাই নাপায় মনত দুখ লাগে মই দুখ লাগে যদিও তাক মই প্ৰকাশ কৰোঁ যাতে পাপাই দুখ নকৰি ভাগি নপৰিবি এদিন নহয় এদিন সফল হ'বই সি হয়তো মোৰ সাহতো সি মানে সি আজি সফল পাইছে সেইকাৰণে সুখী মই আমি চৰকাৰখনলৈ ধন্যবাদ জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী দেৱজিৎ বৰা প্ৰথমে মই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ছাৰ DGP ছাৰৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ কিয়নো ছাৰ এই ইণ্টাৰভিউটো স্বচ্ছৰ নিকাভাৱে পালন কৰি দিয়াৰ বাবে মই তেখেতসকললৈ এই চৰকাৰখনলৈ ধন্যবাদ আগবঢ়াইছোঁ মই পুলিচত এতিয়ালৈকে মই 9বাৰ ইণ্টাৰভিউ দিলোঁ এই 9বাৰত মই এতিয়া সফলতা অৰ্জন কৰিছোঁ সেইখিনি মোৰ মা দেউতা আৰু মই নিজৰ ওপৰত ক'ব লাগিব কিয়নো মা দেউতাই মোক বহুতো উৎসাহ দি আহিছিলে মা দেউতাই মই ইমান বিফল হোৱাৰ পিছতো মা দেউতাই মোক কৈছিলে এদিনলৈ এদিন সফলতা অৰ্জন কৰিবা বুলি আৰু সেইকাৰণে আজি মা দেউতাক মই সম্বোধন জনাইছোঁ কিয়নো মা দেউতা নোহোৱা হ'লে চাগে আজি মই এইখিনি পৰ্যায় মই নাপালোহেঁতেন পোৱাত যেতিয়া মই ভাল খবৰটো পাইছিলোঁ কিয়নো মোৰ চকুৰ পানী ওলাইছিলে কিয়নো মই বহুতো কষ্টৰ ফলত আজি এইটো মই সফলতা অৰ্জন কৰিছোঁ